উভয়পুৰী পিকনাপুৰত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত ৰাইজে কৰায়ত্ব কৰে 3 যুৱকক। ৰাইজে কৰায়ত্ব কৰা যুৱক 3জন হ'ল ক্ৰমে সোনাউল্লাহ, মাজম আলী আৰু ইলিয়াছ আলী। ধৃত যুৱক 3জনৰ পৰা ৰাইজে 2টা কণ্টেইনাৰ জব্দ কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱক 3জনক আৰক্ষীৰ জিম্মালৈ আনে। উক্ত অঞ্চলত বিভিন্ন স্থানৰ যুৱক আহি ড্ৰাগছ সেৱন কৰে বুলি স্থানীয় ৰাইজে অভিযোগ দীৰ্ঘদিনীয়া। আমাৰ এটা ঘটনা ঘটি গৈছে, মানে আমাৰ এই অঞ্চলত কিছুগিলা বাহিৰা ল'ৰা আহি ইয়াতে ড্ৰাগছ লয়, ড্ৰাগছ সেৱন কৰে। যোৱাকালিও এনেকুৱা ধৰণৰ হৈছিল। আমি ৰাইজে তেখেতক কৰায়ত্ব কৰি আমি পুলিচক চমজাই দিছোঁ। তাৰ পৰিপ্ৰেক্ষিতত আজিও আনুমানিক 11টা বজাত এনেকুৱা ঘটনা ঘটিছে। আমাৰ এই ডুমুৰীয়া পিকনাপাৰা যোনটো মানে 2য় নম্বৰ যোনটো দলং আছে, এই দলঙৰ তলত বহি তেখেতে ড্ৰাগছ লয়, কিছুমানে গাঁজা খায়। এনেকুৱা উৎপীড়ন আৰম্ভ হৈছে। গতিকে আমি আমাৰ এই ডুমুৰীয়া পিকনাপাৰা গাঁৱৰ ৰাইজে আমি এটাই প্ৰশাসনক আমি নিবেদন জনাই আছোঁ যে প্ৰশাসনে যাতে ইয়াৰ পৰিপ্ৰেক্ষিতত সুব্যৱস্থা গ্ৰহণ কৰে আৰু যাতে দ্বিতীয় এনেকুৱা আমাৰ এই অঞ্চলত যাতে এনেকুৱা ঘটনা যাতে নহয়। তাৰ কাৰণে আজি 3জন ধৰা হৈছে। 3জনে মানে ড্ৰাগছ লৈছে আৰু আমি কণ্টেইনাৰ যিবিলাক মানে থাকে সেইবিলাকো আমি পাইছোঁ, 2টা পাইছোঁ। সঘনাই চলি থাকে। যিহেতু আমি 2 দিন যোৱাকালিও পাইছোঁ, আজিও পাইছোঁ। আমি সেইবুলি আমি অনুমান কৰোঁ যে ৰেগুলাৰ এনেকুৱা সদায় চলি থাকে বুলি আমি অনুমান কৰিছোঁ। তো যিয়ে নহওক আজি 3জন ধৰা হৈছে, কৰায়ত্ব কৰিছোঁ আমি ৰাইজে মিলি। সেই 3জন 1 নম্বৰ হৈছে সোনাউল্লাহ, তেওঁৰ দেউতাকৰ নাম আহমেদ আলী আৰু তেওঁৰ গাঁও হ'ল পিৰাতৰা একমখণ্ড। 2য়জন হ'ল মাজম আলী, তেওঁৰ পিতাৰ নাম হ'ল মুছলিম উদ্দিন আৰু তেওঁৰ গাঁও হ'ল নিউ পিৰাতৰা। আৰু 3য়জন হ'ল ইলিয়াছ আলী, তেওঁৰ দেউতাৰ নাম হ'ল এবাদ আলী, গাঁও হ'ল টাপাট্টাৰী। গতিকে আমাৰ এটাই আহ্বান আমাৰ ডুমুৰীয়া পিকনাপাৰা বা আমাৰ এই অঞ্চলবাসীলৈ যাতে আমি ৰাইজ সজাগতা হৈ এনেকুৱা ৰাইজৰ পদক্ষেপ ল'ব লাগে। আমি যেনেকুৱা আজি পদক্ষেপ লৈছোঁ, এনেকুৱা যাতে আমাৰ এই অঞ্চলৰ সকলো ৰাইজে যাতে পদক্ষেপ গ্ৰহণ কৰে। আৰু মোৰ বিনম্ৰ অনুৰোধ প্ৰশাসনলৈ যাতে এই প্ৰশাসনে এখেতক যে আজি আমি কৰায়ত্ব কৰি প্ৰশাসনৰ হাতত আমি গতাই দিলোঁ, তেখেতৰ বিপক্ষে যাতে কঠোৰ শাস্তি দিয়ে, এইটো আমি প্ৰশাসনক আমাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ।